নমস্কাৰ বন্ধু বান্ধৱীসকল 2 অক্টোবৰ তাৰিখত গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় কাৰণ সেই তাৰিখটোত মহাত্মা গান্ধীৰ জন্মদিন তেওঁৰ নামত জয়ন্তী হিচাপে পালন কিয় কৰা হয় চৰকাৰী বেচৰকাৰী বন্ধ কিয় দিয়া হয় সবিশেষ জানো আহক মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো হৈছে মোহনদাস কৰমচাঁদ গান্ধী। তেওঁৰ জন্ম 2 অক্টোবৰ 1869 চনত গুজৰাটৰ পোৰবন্দৰত হৈছিল। মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ এনেকুৱা এজন নেতা আছিল যে তেওঁ অহিংসা পথত চলি ইংৰাজৰ অৱস্থা বেয়া কৰি দিছিল। তেওঁ অহিংসা পথেৰে আন্দোলনবোৰত আগভাগ লৈছিল। এই আন্দোলনৰ কাৰণে তেওঁ ইণ্টাৰনেশ্যনেল স্তৰত সন্মান লাভ কৰিছিল। তেওঁ গোটেই জীৱন স্বাধীনতা যুঁজৰ বাবে সমৰ্পণ কৰিছিল। তেওঁৰ অহিংসা মন্তব্যবোৰ গোটেই পৃথিৱীতে প্ৰশংসনীয়। গান্ধীজীয়ে কৈছিল, সকলো জাতি ধৰ্ম সকলো ৰং ৰূপৰ মানুহক সমান অধিকাৰ দিব লাগে। গান্ধীজীৰ সততা আৰু সৰলতা গোটেই পৃথিৱীতে প্ৰশংসনীয়। অহিংসা পৰম ধৰ্ম বুলি বিশ্বাস কৰা গান্ধীজীৰ জন্মদিনটোত গোটেই পৃথিৱীতে অহিংসা দিৱস হিচাপে পালন কৰা হয়। এই দিৱস গোটেই দেশত উলহ মালহেৰে পালন কৰা হয়। গান্ধীজীৰ জীৱনত এনেকুৱা বহুত ঘটনা ঘটিছিল য'ত তেওঁ ডাঙৰ সমস্যা সমাধান কৰিব লগা হৈছিল। দক্ষিণ আফ্ৰিকাৰ যাত্ৰা কালত ইংৰাজে তেওঁক ট্ৰেইনৰ পৰা সকলো বস্তুৰ সৈতে অসন্মান কৰি নমাই দিছিল। তেতিয়াৰ পৰাই তেওঁ ইংৰাজৰ বিপক্ষে থিয় দিছিল। গান্ধীজীয়ে সত্যৰ সহায়ত ন্যায়ৰ বাবে সদায় তৈয়াৰ আছিল। গান্ধীজীয়ে গীতাখন সম্পূৰ্ণকৈ অধ্যয়ন কৰিছিল আৰু গীতাৰ বাণীবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰিছিল। তেওঁৰ জন্মদিন উপলক্ষে 2 অক্টোবৰত গোটেই ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হয় আৰু তেওঁৰ প্ৰিয় গান ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন সীতাৰাম এই গানটো বেছিভাগ অনুষ্ঠানত গোৱা হয়। 1948 চনত তেওঁ প্ৰাৰ্থনা সভালৈ গৈ থাকোঁতে নাথুৰাম গডছে গুলীয়াই হত্যা কৰিছিল। তেওঁৰ শৱদেহ যাত্ৰা 8 কিলোমিটাৰ দীঘল আছিল। সেয়েহে তেওঁক আৰু তেওঁৰ দেশৰ প্ৰতি থকা শ্ৰদ্ধাক সন্মান জনাই 2 অক্টোবৰ তাৰিখটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। লগতে এই দিনটোত নেশ্যনেল হলিডে বুলি স্বীকৃতি দিয়া হয়। ধন্যবাদ বন্ধু বান্ধৱীসকল। আপোনালোকে যদি কথাখিনি শুনি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটোও টিপি দিব।